বৰ ভূঁইকঁপৰ 11 বছৰ পাছত নেপালত আকৌ প্ৰকৃতিৰ সংহাৰ। আকস্মিক বানত তছনছ উত্তৰ নেপাল। বানৰ কোবল সোঁতত নিমিষতে উটি গ'ল সহস্ৰাধিক লোক। ইটোৰ পিছত সিটো মৃতদেহ উদ্ধাৰ, সন্ধানহীন শতাধিক ভাৰতীয়। হিমালয়ৰ বুকুৰ পৰা নামি আহিল যেন জলপ্ৰলয়। বুধবাৰে পুৱাই উত্তৰ নেপালৰ ৰাছুৱা জিলাত অহা আকস্মিক বানে মুহূৰ্তৰ ভিতৰতে সলনি কৰিলে পৰিস্থিতি। তিব্বতৰ ফালৰ পৰা অহা প্ৰচণ্ড পানীৰ সোঁতে ভোটাকুচি আৰু লেহেণ্ডে খোলা নদীৰ কাষৰ বিস্তীৰ্ণ অঞ্চলত চলালে ধ্বংসযজ্ঞ। টিমুৰে চাফ্ৰবেচি, ৰাছুৱাগাধি এঠাইৰ পিছত আনখন ঠাই পৰিল বানৰ গ্ৰাসত। পথ উটি গ'ল, দলং ভাঙি পৰিল, গাড়ী উটি গ'ল, তছনছ হ'ল আন্তঃগাঁথনি। প্ৰাথমিক তথ্য অনুসৰি কেইবাজনো লোকৰ মৃত্যু হৈছে আৰু বহু লোক এতিয়াও সন্ধানহীন। কিন্তু ইয়াৰ মাজতে আহিছে আৰু অধিক উদ্বেগজনক খবৰ। ৰাছুৱাত 26জন আৰক্ষী কৰ্মচাৰীৰ কোনো সন্ধান পোৱা নাই। উদ্ধাৰ অভিযান চলি আছে, কিন্তু বিধ্বস্ত যোগাযোগ ব্যৱস্থাৰ বাবে উদ্ধাৰকাৰীৰ বাবেও প্ৰত্যাহ্বান বাঢ়িছে। ইয়াৰ মাজতে পোহৰলৈ আহিছে আন এক ভয়ংকৰ তথ্য। কৈলাশ মানসৰোবৰ যাত্ৰাৰ বাবে তিব্বতৰ দিশে যাবলৈ সাজু হৈ থকা প্ৰায় 390জন তীৰ্থযাত্ৰী ৰাছুৱাগাধি অঞ্চলত যোগাযোগহীন হৈ পৰিছে। ইয়াৰে প্ৰায় 93জন নেপালী, অৰ্থাৎ অধিকাংশই ভাৰতীয় তীৰ্থযাত্ৰী। বুধবাৰে দুপৰীয়া 3 বজালৈ অধিকাংশ যাত্ৰীৰ সৈতে যোগাযোগ স্থাপন কৰিব পৰা হোৱা নাছিল। ফলত ভাৰতৰ বহু পৰিয়ালৰ মাজত এতিয়া উৎকণ্ঠা বাঢ়িছে। সীমান্তলৈ যোৱা পথৰ প্ৰায় 42 কিলোমিটাৰ অংশ বানত হৈছে ক্ষতিগ্ৰস্ত। উটি গৈছে কেইবাখনো কংক্ৰিটৰ দলং। ফলত কেৱল যোগাযোগেই নহয়, উদ্ধাৰ অভিযানতো সৃষ্টি হৈছে ডাঙৰ বাধা। কিন্তু নেপালৰ এই জলপ্ৰলয় এতিয়া কেৱল নেপালতে সীমাবদ্ধ হৈ থকা নাই। নেপালৰ পৰা নামি অহা পানীৰ ফলত বিহাৰৰ গণ্ডক নদীৰ জলস্তৰ দ্ৰুতগতিত বৃদ্ধি পাইছে। পশ্চিম চম্পাৰণ, পূব চম্পাৰণ, গোপালগঞ্জ, সাৰণ, মুজফ্ফৰপুৰ আৰু বৈশালী বিহাৰৰ 6খন জিলাত বানৰ সতৰ্কতা জাৰি কৰা হৈছে। গণ্ডকৰ কেইবাটাও স্থানত জলস্তৰ বিপদসীমাৰ ওপৰেৰে বৈ আছে। গোপালগঞ্জৰ ডুমৰিয়া ঘাটত গণ্ডকৰ জলস্তৰ বিপদসীমা অতিক্ৰম কৰিছে। বাগাসাসহ আন কেইবাটাও স্থানতো বৃদ্ধি পাইছে জলস্তৰ। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বাল্মীকিনগৰ গণ্ডক বেৰেজৰ গেট খুলি দিয়া হৈছে। জলসম্পদ বিভাগৰ অভিযন্তাসকলক 24 ঘণ্টাই পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে। দুৰ্বল মথাউৰি, নদীৰ কাষৰ অঞ্চল, নিম্নভূমি এই সকলোতে বিশেষ নজৰ ৰখা হৈছে। সম্ভাৱ্য পৰিস্থিতিৰ বাবে সাজু কৰি ৰখা হৈছে NDRF আৰু SDRFৰ দল। নাও, আশ্ৰয় শিবিৰ আৰু সামূহিক ৰন্ধনশালাৰ ব্যৱস্থাও সাজু কৰা হৈছে। এটা আকস্মিক বান, কিন্তু তাৰ প্ৰভাৱ এতিয়া সীমান্ত পাৰ হৈ ভাৰতলৈও। এফালে নেপালত উদ্ধাৰ অভিযান, আনফালে সন্ধানহীন ভাৰতীয় তীৰ্থযাত্ৰীক লৈ পৰিয়ালৰ উদ্বেগ। আৰু তাৰ মাজতেই গণ্ডকৰ বাঢ়ি অহা জলস্তৰে বিহাৰতো সৃষ্টি কৰিছে নতুন বানৰ আশংকা। হিমালয়ৰ বুকুত আৰম্ভ হোৱা এই জলপ্ৰলয় এতিয়া নেপালৰ সংকট নে সীমান্তৰ পাৰ হৈ অহা ভাৰতৰ বাবেও এক ডাঙৰ সতৰ্কবাণী। পৰিস্থিতিৰ ওপৰত অব্যাহত আছে তীক্ষ্ণ নজৰ। ব্যুৰ' ৰিপৰ্ট, হেডলাইন 8।